বন্ধুত্ব অথবা ভালপোৱা সঠিক মানুহৰ সতে হলে জীৱন সলনি হৈ যায় আৰু ভুল মানুহৰ সতে হলে জীৱন ৰখাতলে যায়। সুখ আৰু টকাৰ বৈখাত দৃশ্য। সুখৰ সতে টকাৰ একো সম্পৰ্ক নাই, টকাই কেৱল চাহিদা পূৰণ কৰে। কিন্তু এইটোও সঁচা যে টকা বিনে কাকো সুখী কৰি ৰাখিব নোৱাৰি, আকৌ টকাৰে কতো ভালপোৱাও কিনিব নোৱাৰি। স্বাৰ্থৰ পৃথিৱীত ভাল অথবা বেয়া বুলি একো নাই। আপুনি যিজনৰ বেয়া কৰ্ম নতুবা ভুলবোৰ গোপনে ৰাখি তেওঁক প্ৰশংসা কৰিব পাৰিব, তেওঁৰ দৃষ্টিত আপুনি সদায় ভাল হৈ থাকিব আৰু উচিত বাক্য পাঠ কৰিলে আপুনি বেয়া বুলি প্ৰমাণিত হ'ব। আমি যেতিয়াই হতাশ হওঁ তেতিয়া বেছিভাগ সময়ত ভাগ্যকে দোষাৰোপ কৰোঁ, কিন্তু কেতিয়াও বুজিবলৈ যত্ন নকৰোঁ যে আমাৰ আৰু বহুখিনি পৰিশ্ৰম কৰিবলৈ বাকী আছে। যিজন ব্যক্তিয়ে জীৱনত এবাৰো ভুল কৰা নাই, ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁ কেতিয়াও ভুল নকৰে অথবা তেওঁৰ ভুল নহয়। আচলতে যিয়ে নতুন কিবা এটা শিকিবলৈ যত্ন নকৰে তেওঁৰহে ভুল নহয়। আপুনি যদি ক্ষণিকৰ বাবে সুখ বিচাৰে তেন্তে গান শুনক, যদি এদিনৰ বাবে সুখ বিচাৰে তেন্তে পিকনিকলৈ যাওক, যদি এসপ্তাহৰ বাবে সুখ বিচাৰে তেন্তে ভ্ৰমণলৈ যাওক। আকৌ আপুনি যদি বহুদিনৰ বাবে সুখ বিচাৰে তেন্তে টকা উপাৰ্জন কৰক, আৰু যদিহে আজীৱন সুখ বিচাৰে তেন্তে নিজৰ কৰ্ম আৰু পৰিয়ালটোক ভাল পাবলৈ শিকক। এখন সমাজ কিমান উন্নত ইয়াৰ যোগ পোৱা যায় সেই সমাজখনত নাৰীসকলৰ অৱস্থান কিমানখিনি ওপৰত। দান কৰিলে ধন কমি নাযায়, ক্ষমা কৰিলে ক্ষমতা কমি নাযায়, নম্ৰতা দেখুৱালে মৰ্যাদা কমি নাযায়। আচল কথাটো হ'ল মানুহ হ'লে কিছুমান মনুষ্যত্ব গুণ থকাটো প্ৰয়োজন। পৃথিৱীৰ চবতকে সুখী ব্যক্তি হ'ল তেওঁ যোনে বুজি পাইছে, 1 নম্বৰ, এই পৃথিৱীত আনৰ সহায় বিচৰাটো মূৰ্খামিৰ কাম। 2 নম্বৰ, নিজেইহে নিজৰ ভগৱান। নিজক বিশ্বাস কৰিব পালেই ভগৱানক সদায় কাষত পোৱা যায়। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আন্তৰিক ধন্যবাদ।